এভৰিৱান সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই নিপনে মোৰ ইউটিউব চেনেল নিপনছ কিটচেন এণ্ড ট্ৰেভেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ বৰম্বস্থিত, এইটো আপোনাৰ মই এই ৰাস্তাত উপস্থিত আছোঁ আপোনাৰ ৰঙিয়াৰ পৰা আপোনাৰ দমদমা সংযোগী ডিমু হৈ যিটো ৰাস্তা গৈছে এইটো আপোনাৰ ইয়াতে মই আজি উপস্থিত আছোঁ আৰু এইখন বৰম্বুৰ ওপৰত পুথিমাৰী নদীৰ ওপৰত থকা সুন্দৰ ব্ৰিজ। মোৰ লগত আজি উপস্থিত আছে মোৰ সমনীয়া মোৰ বন্ধু এজন, এয়া অসীম দাস মোৰ লগত উপস্থিত আছে। অসীম, ৰ'দটোৰ বাহিৰে বাকী তোমাৰ আজি দুখ কি? মই এতিয়া আহি উপস্থিত আপোনাক দেখিছে এইটো গণেশ মন্দিৰ, আজ্ঞাথুৰি অঞ্চলত থকা এইটো গণেশ মন্দিৰ। বহুতে হয়তো দেখিছে আপোনালোকে, এইটো আপোনাৰ গুৱাহাটী হৈ এইটো আপুনি যি নলবাৰী যোৱা ৰাস্তা আপোনাৰ হাজো হৈ হাজোৰ মাজেৰে যিটো ৰাস্তা গৈছে এইপিনে দেখিলে আপুনি এইটো মন্দিৰ দেখাই পাব। এইটো মন্দিৰটো বহুত মাহাত্ম্য থকা এটা মন্দিৰ আছে। মন্দিৰত সেৱাভাগ জনাই এতিয়া আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ দলং দুখন, যিখন শৰাইঘাট দলং আৰু শৰাইঘাটৰ ওচৰত থকা দলং দুখন তলফালৰ পৰা দেখাম, আহক চাওক। নামো ব্ৰহ্মপুত্ৰ খনে শান্ত খনে হয় ৰুদ্ৰ। এয়া আমি আছোঁ ব্ৰহ্মপুত্ৰৰ চাপৰিত। এয়া দেখা পাই দুইখন দলং, এখন শৰাইঘাটৰ দলং আৰু এখন শৰাইঘাটৰ নতুন দলংখন। এইখন দুইখনে তলত এইখিনি ঠাইত আমি আছোঁ উপস্থিত আৰু এয়া ব্ৰহ্মপুত্ৰ নদীখনৰ এয়া সৌন্দৰ্য চাওক। ইয়াৰ পৰা গোটেই নদীখন উপভোগ কৰা গ'লা। আৰু এনেকৈ আপোনালোক কিছুমান ঠাই দেখুৱাব যত্ন কৰি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।